ভাল ঘৰত থাকি বৰ লাগি গৈছে ৰে। পুতুকণ আৰু ৰাহুলৰ ওচৰৰ পৰা আহোঁগৈচোন। হাততো পইচা নাই কিবা কিবি খাবলৈ। লা 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 লা। হে ভগৱান, আজি ৰাস্তাত পইচা 500 টকা এটা পালেই হয় আৰু। ই ৰাহুল আৰু পুতুকণনো ক'তনো আছে জানো, ফোন এটাকে কৰোঁ ৰ। হেল্ল' ৰাহুল, ক'ত আছ তই? মই ঘৰতে আছোঁ। এতিয়া মই হৰেশৰ দোকানলৈ আহি আছোঁ। তোৰ লগত পুতুকণ আছে নাই? পুতুকণ মোৰ লগত নাই, সি ঘৰতে আছে। তই তাক লৈ আহ হৰেশৰ দোকানলৈ। মই হৰেশৰ দোকানতে আছোঁ। ঠিক আছে, মই তাক লৈ গৈছোঁ বাৰু। পিছে দোকানত কিবা খোৱাবি নে মোক? মোৰ হাতত এটকা পইচা নাই অ'। কি খোৱাবি? মই তেতিয়াহ'লে পুতুকণক লগত লৈ গৈ আছোঁ। আজি বাপেকে পইচা হাতত নাই। ৰাহুলে খুৱাম বুলি কৈছে, পুতুকণক লগত লৈ যাওঁ সোনকালে। আজি এই জহনী মৰা দুটা ক'তনো মৰিবলৈ গ'ল জানো, লগেই পোৱা নাই, দেখা দেখিও দিয়া নাই। মৰমবোৰ অতি নৈ, বুকুতে আছে বৈ, জানানে মৰমী তোমাকে পাবলৈ। বাপেকে পুতুকণ, তই ইয়াত বহি আছ? কি হ'লেও সোণাকণ, ইমান ধুনীয়া গান গাই গাই আহি আছ যে? আজি বাপেকে হাতত পইচাই নাই। ৰাহুলে হৰেশৰ দোকানলৈ মাতিছে, কিবা কিবি খুৱাব বোলে। ব'ল নহ'লে যাওঁ দুইটা। ব'ল ব'ল, ৰাহুলে খুৱাব যদি যাওঁ ব'ল। মোৰ হাততো এটকাও পইচা নাই অ'। ব'ল সোনকালে ব'ল। পুতুকণ, বাটতে যদি পইচা 500 টকা পোৱা হ'লে কি যে ভাল দিন হ'লহেঁতেন আমাৰ ন। গাধ, তোৰ কাৰণে 500 টকা কোনে ৰাস্তাত পেলাই থয়? যাওঁ ব'ল, ৰাহুলে খুৱাম বুলি কৈছে, নহ'লে সেইটো খাবলৈ নাপাম। ব'ল। ৰচোন ইটো বগাকে কি জানো, চাওঁচোন। কোনটো কি বস্তু চাওঁ, মোকো দেখুৱাচোন। ইটো চাচোন, বগাকে কাগজ এখিলাত মহাত্মা গান্ধী ফটো দেখিছোঁ। সেইটো কাৰণে পইচাই হ'ব যেন পাইছোঁ। বুটলি আনচোন বুটলি আন। গাধ, সেইবিলাক কাগজ নহয়, পইচা হয়। 500 টকীয়া পইচা, কাৰোবাৰ পৰি গ'ল হ'ব পাৰে। লৈ পটাপট আৰু যাওঁ ব'ল ইয়াৰ পৰা। কি পইচা? বাপ ৰে, ভগৱানে আজি মোক চকু মেলি চালে ৰে। ৰ সোনকালে আনিছোঁ আৰু লৈ পলাওঁ সোনকালে ইয়াৰ পৰা। পুতুকণ, পলাওঁ ব'ল, নহ'লে মানুহ আহিব নহ'লে ব'ল। ক'তনো পৰিলে টকা 500টো? আজি দিনটো হাজিৰা পানীতে পৰিলে কি পাইছোঁ। হৰেশ দা, আপুনি দোকানলৈ নাযায় নেকি? মই আপোনাৰ দোকানলৈহে আহিছিলোঁ। কি ক'ম ৰাহুল, কাম কৰি অনা 500টো পকেটত ৰাখিছিলোঁ, ক'তনো পৰিল বিচাৰিয়ে পোৱা নাই। কথাটো শুনি হৰেশ দা বহুত দুখ লাগিছে অ'। ক'ত ভাল দুখ লাগিব, তোৰ পইচা হেৰাইছে মই ভালহে পাইছোঁ। তই আমাৰ তিনিটাৰ পৰা ধমকি দি পইচা লওঁ নহয়, ভালেই পালোঁ তোৰ পইচা হেৰালে। হ'লেও ৰাহুল, ওপৰলৈ চাই তই কি ভাবি আছ? মোৰ 500 টকাটো তই পালি নেকি? কিনো কয় আৰু আপুনি হৰেশ দা, আমাৰনো কপালত লিখা আছেনে 500টো পোৱা। ঠিক আছে হৰেশ দা, মই এতিয়া গৈ থাকোঁ। আপোনাৰ 500হে হেৰাইছে। তেনেকুৱা কিমান কাম কৰিব, কিমান পইচা আহিব, কিমান যাব, এইবিলাক ধৰি নাথাকিব, দুখ নকৰিব। হৰেশ দা আপুনি ৰখ, মই গৈ থাকোঁ। এই ঘটি খোৱা দুটা ইমান দেৰিলৈকে আহিয়ে পোৱা নাই যে। ৰাহুল, আজি বাটতে 500 টকীয়া এটা পালোঁ নহয়। কথাগুৰি ক'ৰবাত, হৰেশৰ পইচাটো তহঁতি দুটাই পালি মানে। ৰাহুল, তই ওপৰলৈ চাই কি ভাবি আছ? আমি যে 500 পালোঁ, তই যে ফূৰ্তিয়ে কৰা নাই। কিয় ফূৰ্তি নালাগিব? পইচাটো খালি মোকো ভাগ দিবিনে নাই তহঁতি দুটাই? ইয়াক চা, পইচা পাইছোঁ আমি, ভাগ লাগে তাক। তহঁতি দুটাই সঁচাকৈ মোক ভাগ নিদিয়তো পইচা। তহঁতি কাৰ পইচা পাই আনিছ মই গম পাওঁ। ৰাহুল, কাৰ পইচা হেৰাইছিল কচোন? হৰেশ দাৰ পইচা হেৰাইছিল। তহঁতক পিটিবতো পিটিবই, সেই পইচাটোও নাপাবি। লগাই দিব লাগে নেকি কচোন তহঁতি দুটাই? নালাগে ৰাহুল, নালাগে। তই হৰেশক ডাক ক'বগৈ নালাগে, তোকো আমি পইচাটো ভাগ দিম, হ'ব দে। ব'ল এতিয়া আমি তিনিটাই সমানে পইচাটো ভাগ কৰি বম পাৰ্টি কৰোঁ ব'ল। এতিয়া বেটাহঁত লাইনত আহিলি নে? পাগল, এতিয়া কাজিয়া কৰি থাকিব নালাগে, ব'ল পইচাটো ভগাই আমি ভাগ কৰি খাওঁ ব'ল। ব'ল।